নমস্কাৰ বন্ধুসকল, ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। ইয়াৰ আগতো এটা ভিডিঅ' বনাইছিলোঁ, PNRDৰ যিবোৰ পদ ওলাইছে সেইবোৰৰ ডিটেইলবোৰ তাত দিছিলোঁ। এই ভিডিঅ'টো তাৰে ছেকেণ্ড পাৰ্ট হয়। এই ভিডিঅ'টোত আমি এই যিবোৰ পষ্ট ওলাইছে তাৰ ছিলেকশ্যন প্ৰচেছটো কেনেকুৱা হ'ব তাৰ বিষয়ে অলপ কথা পাতিম। চ' ইয়াতে এডভাৰটাইজখনত যদি আপুনি চায় তেতিয়াহ'লে মোড অফ ছিলেকশ্যন বুলি এটা ছেকশ্যন দিয়া আছে। ইয়াতে প্ৰথম পইণ্টটো দিয়া আছে যে যেতিয়া আপোনালোকৰ ছিলেকশ্যন হৈ যাব তেতিয়া ছিলেকশ্যন নহয়, যেতিয়া আপোনালোকে যিখন এপ্লিকেশ্যন আপলোড কৰিব সেইটো যেতিয়া এপ্ৰুভ হৈ যাব সেই PNRD ডিপাৰ্টমেণ্টৰ ফালৰ পৰা, তেতিয়া আপোনালোকক ৰিটেন টেষ্টৰ কাৰণে এডমিট কাৰ্ড দিয়া হ'ব। আৰু আপোনালোকৰ যিবোৰ অসমৰ এক্সাম চেণ্টাৰ আছে সেইবোৰতে হ'ব। আপোনালোকৰ যিখন লোকেল পৰিব সেইখনত হ'ব। আৰু ইয়াতে কৈছে যে গোটেইকেইটা পষ্টৰ কাৰণে কমন টেষ্ট এটা হ'ব, চবৰ কাৰণে একে টেষ্ট হ'ব, খালী ডিফাৰেঞ্চ হ'ব যিবোৰ গাঁও পঞ্চায়ত ছেক্ৰেটাৰীৰ কাৰণে এপ্লাই কৰিব তেওঁলোকৰ কাৰণে অলপ ডিফাৰেঞ্চ হ'ব। আৰু ছেকেণ্ড পইণ্টটোত ইয়াতে কৈছে যে ৰিটেন এক্সামটো যিটো হ'ব আপোনাৰ সেইটো 100 মাৰ্কছৰ হ'ব। আৰু এইটো সম্পূৰ্ণ 100 মাৰ্কত, অৰ্থাৎ 100 মাৰ্কৰ এটা কুৱেশ্যন 1 মাৰ্কৰ আহিব। গতিকে 100টা কুৱেশ্যন আহিব। আৰু যিটো এইটো হ'ব ৰিটেন টেষ্ট, এইটো OMR শ্বীটত হ'ব। গতিকে আপোনালোকক ব্লেক বল পেন দি গোল গোল যিটো কৰে সেই প্ৰচেছটোত হ'ব। আৰু যদি আপোনাৰ কিবা ভুল কৰে, অৰ্থাৎ নিগেটিভ মাৰ্কিং ইয়াতে আছে, যদি কিবা ভুল কৰে তেতিয়াহ'লে আপোনাৰ হাফ মাৰ্ক কটা যাব বুলি ইয়াতে দিয়া হৈছে। আৰু মেইন বিষয়বোৰ কিহৰ ওপৰত ইয়াত কুৱেশ্যনবোৰ আহিব ইয়াতে দিয়া আছে যে জেনেৰেল নলেজৰ বিশেষকৈ অসমৰ জেনেৰেল নলেজ, অসমৰ ওপৰত যি জেনেৰেল নলেজৰ কুৱেশ্যন আহিব। তাৰোপৰি লজিকেল ৰিজনিং আৰু এপ্টিটিউডৰ কুৱেশ্যন আহিব। আৰু লাষ্টৰ ভাগটো থাকিব আপোনালোকৰ জেনেৰেল ইংলিছ। আৰু ইয়াতো যিবোৰ ছেক্ৰেটাৰীৰ কাৰণে, গাঁও পঞ্চায়ত ছেক্ৰেটাৰীৰ কাৰণে এপ্লাই কৰিছে তেওঁলোকৰ কাৰণে এটা কুৱেশ্যন, এটা পাৰ্ট বেছিকৈ থাকিব, যিটোত আপোনালোকৰ এডিশ্যনেল পাৰ্ট একাউণ্টেঞ্চিৰ এখন পেপাৰ আহিব। আৰু এই গোটেই টেষ্টটোৰ কাৰণে আপোনালোকক সময় দিয়া হ'ব 2 ঘণ্টা। 3 নম্বৰ পইণ্টত ইয়াতে দিয়া আছে যে there will be one test, one written। আৰু গোটেইকেইটা যিবোৰ কাষ্ট কেটেগৰী আছে গোটেইবোৰৰ কাৰণে এটাই টেষ্ট হ'ব। আৰু ইয়াত ফাইনেল মেৰিট লিষ্ট এখন ওলোৱা হ'ব লাষ্টত, কিন্তু ইয়াত কোনো ৱেইটিং লিষ্ট নাথাকিব। অৰ্থাৎ যিসকলে প্ৰথম লিষ্টত নাম ওলালে তেওঁলোকে পাব, ৱেইটিং লিষ্ট ইয়াত নাথাকিব। আৰু কৈছে ইয়াতে 1% ৰিজাৰ্ভেশ্যন থাকিব, যিসকল ফিজিকেলি হেণ্ডিকেপ কেটেগৰীত পৰে তেওঁলোকৰ কাৰণে 1% ৰিজাৰ্ভেশ্যন থাকিব। আৰু আপোনাৰ যদি SC ST কেটেগৰীত পৰে, SC ST OBC এইবোৰ কাষ্ট কেটেগৰীবোৰত পৰে, তেতিয়াহ'লে আপোনালোকৰ সেই অনুসাৰে কিছুমান আপোনালোকক ৰেহাই দিয়া হ'ব। গতিকে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আৰু কিছুমান ডিটেইল লৈ আপোনালোকৰ আগত আকৌ আহিম। চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' পাই থাকিবলৈ। ধন্যবাদ।